নমস্কাৰ বন্ধুসকল, অসম সাহিত্য সভাৰ ৰহা অধিৱেশনৰ কিছু দৃশ্যাংশ ভিডিঅ'টোত চাম আহক। এতিয়া আমি সাংস্কৃতিক অনুষ্ঠানৰ দিশলৈ যাম আহক। লেটছ গো। এখন পথাৰ সৰু সৰু আলিবিলাক দেখিছিলোঁৱে আৰু তেতিয়াই সিদ্ধান্ত লৈছিলোঁ যে এই গীতটো গামেই মই ভাবোঁ আপোনালোকেও মোৰ লগতে গাব। গীতটো লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ গীত। তেখেতৰ কণ্ঠতে চাগে বহু ৰাইজে শুনিছে গীতটো। ময়ো এই গীতটো বাণীবন্ধন কৰিছিলোঁ। এই গীতটিৰে মই মোৰ অনুষ্ঠান আশা কৰিম আৰু আপোনালোকক অনুৰোধ জনালোঁ আপোনালোকেও মোৰ লগে লগে গাব। Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for regrets. I've been flying from town to town, from London to Taiwan. I've been all around the globe, trying to protect your soul. We are heroes tonight. We will fly above the sky. We are heroes tonight.
from London to Taiwan. I've been all around the globe trying to protect your soul.